যি নহওক জুবিন ৱাকাৰে পত্নীৰ মাজত এতিয়া কি পাইছে নে নাপাইছে একো মানে প্ৰশ্ন সুধিবলগীয়া আছে তোমাক এটা প্ৰশ্ন সুধিবলৈ দিছিলে তুমি 10টা সুধি আছে এইটো আজি আজি মোক চান্স পালে ডান্স নহয় আজি মোক সুবিধা দিছে নে 1995 চনৰ পৰা সুধিবলৈ আছিল ন একদম পাছে 1924 বছৰ সেয়া 24 বছৰ দুটা যুগৰ প্ৰশ্ন আজি 24টা প্ৰশ্নটো মিনিমাম সুধিবই লাগিব কিমান প্ৰশ্ন মোদীও দিব নোৱাৰিব জবাব কিমান প্ৰশ্ন সুধিলে মোদীও জবাব দিব নোৱাৰিব ফালৰি কাটিলে নহ'ব পত্নীৰ পৰা কি পাইছে নে নাই পোৱা প্ৰথম কথা হ'ল যে মোদীয়ে কেতিয়া উত্তৰ নিদিয়ে মোদীক দেখিছে না মোদী প্ৰশ্ন সুধিবলৈ চান্সে নিদিয়ে কাকো নিজে বকি থাকে মোদী তেওঁতো উত্তৰ নিদিয়ে এনেকুৱা লেকচাৰ দিয়ে যে মানুহে সুধিবলৈ একো চান্সে নাপায় চ' তেনেকুৱা হ'ব লাগে আচলতে হয় নহয় মানে উত্তৰ দিব নালাগে উত্তৰ বেছি দিলে বেয়া এতিয়া আমাৰ আধৰুটাই কেনেকে হেণ্ডেল কৰিব প্ৰশ্নৰ পৰা ফালৰি কাটিছে কিন্তু ৰাইজৰ প্ৰশ্নৰ পৰা ফালৰি কাটিছে মই ৰাইজৰ প্ৰতিনিধিত্ব কৰিছোঁ এতিয়া নাই আমাৰ অসমত এটা এই মহৎ লোকৰ বাণী চলি থাকে যে আমাৰ ৰাইজে এটা বাণী জানেনে মই চিধা কথা কওঁ সেই ডাইলগটো শুনিছেনে কেতিয়াবা মই চিধা কথা কোৱা মানুহ বুলি সেই বাণীটো কোনে দিয়ে মই চিধা কথা কোৱা মানুহ সেই বাণীটো কাৰ জুবিন দেৱৰ বাণী এইটো জুবিন দেৱ এতিয়া জুবিন দেৱে চিধা কথাটো ক'ব লাগে চিধা কথা ক'লোৱে দেখোন মই পৰিপূৰক প্ৰশ্ন কেতিয়া এটা কি হয় আছে কোনো ঠিক নাই পৰিপূৰক প্ৰশ্ন এটা আছে জুবিন গাৰ্গে প্ৰশ্নলৈ ইমান ভয় কৰে কিয় পত্নীক প্ৰশ্ন সুধিব নালাগে বুলি প্ৰথম দিনাই কৈ থোৱা মানুহজনক জুবিন গাৰ্গে কাকো ভয় নকৰোঁ বুলি কোৱা কথাটো প্ৰশ্নলৈ ভয় নকৰোঁ। পৰিপন্থী হৈছে প্ৰশ্নলৈ ভয় কৰে কিয় প্ৰশ্নলৈ ভয় নকৰোঁ মই উত্তৰ দিবলৈ বেয়া পাওঁ